তো বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত হ'ব লগা ফাৰ্ষ্ট ছেম, থাৰ্ড ছেম আৰু ফিফ্থ ছেমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে গুৱাহাটী ইউনিভাৰ্চিটিৰ নতুন নিয়মাৱলী আগত লৈ আহিছোঁ। এই পৰীক্ষাটোৰ নাম হ'ব OTBE 2021। লক্ষণীয় দিশসমূহ আপোনালোকে ইয়াতে পঢ়ি চাব পাৰিব। এই OTB পৰীক্ষা অনলাইন মাধ্যমেৰে হ'ব। এই পৰীক্ষা সন্দৰ্ভত সৰ্বসাধাৰণতে হোৱা নিচিনাকৈ কোনো ধৰণৰ কায়িক কাৰ্যাৱলী নাথাকিব। প্ৰশ্নকাকত ডাউনলোড কৰাৰ পৰা পৰীক্ষা বহি আপলোড কৰালৈকে পৰীক্ষাৰ সকলো প্ৰক্ৰিয়া মাত্ৰ অনলাইন মাধ্যমতে হ'ব। সকলো পৰীক্ষা প্ৰাৰ্থীয়ে লাগতীয় সকলো সা সঁজুলি যেনে কম্পিউটাৰ, স্মাৰ্টফোন ইত্যাদি নিজেই নিজৰ কাৰণে আগতীয়াকৈ যোগাৰ কৰি ল'ব লাগিব। সকলো প্ৰাৰ্থীয়ে ইণ্টাৰনেট ডাটা পেক আৰু যাৱতীয় ইণ্টাৰনেট সংযোগৰ কাৰণে লগা সুবিধাসমূহ নিজে নিজে যোগাৰ কৰিব লাগিব, যাতে সেই অনলাইন OTB পৰীক্ষাত তেওঁলোকে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ সুকলমে অৱতীৰ্ণ হ'ব পাৰে। এইটো অতি গুৰুত্বপূৰ্ণ আৰু মন কৰিবলগীয়া কথা যে গুৱাহাটী বিশ্ববিদ্যালয়ে এই সন্দৰ্ভত কোনো ধৰণৰ অভিযোগ গ্ৰহণ নকৰিব। বিশ্ববিদ্যালয়ে এই গোটেই প্ৰক্ৰিয়াটোক ছাত্ৰ ছাত্ৰীৰ মাজত আগতীয়াকৈ অনুশীলনৰ কাৰণে মুকলি কৰি দিব। পৰীক্ষাৰ প্ৰক্ৰিয়া। এই OTBE সন্দৰ্ভত এজন পৰীক্ষাৰ্থীয়ে মানিবলগীয়া নিয়মখিনি তলত দিয়া ধৰণৰ হ'ব। মই নিয়মখিনি পঢ়ি দিছোঁ। OTB পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগতে সকলো ছাত্ৰ ছাত্ৰীয়ে নিজৰ নিজৰ মোবাইল নম্বৰ বিশ্ববিদ্যালয় IUMS ব্যৱস্থা প্ৰণালীৰ জৰিয়তে অন্তৰ্ভুক্ত কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকলে অনুশীলনৰ কাৰণে মুকলি কৰি দিয়া ৱেবছাইটত ভাগ লোৱাটো বাঞ্ছনীয়। OTB পৰীক্ষা অনুষ্ঠিত হোৱাৰ দিনা প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ দিন পৰীক্ষাৰ ৱেবছাইটত নিজৰ নিজৰ তথ্যৰ যোগেদি লগ ইন কৰিব লাগিব। প্ৰতিজন পৰীক্ষাৰ্থীয়ে প্ৰশ্নকাকতখন নিজৰ নিজৰ কম্পিউটাৰ বা স্মাৰ্টফোনলৈ ডাউনলোড কৰিব লাগিব। প্ৰতিজন পৰীক্ষাৰ্থীয়ে পৰীক্ষাৰ উত্তৰ নিজৰ হাতেৰে বগা A4 আকাৰৰ কাগজত লিখিব লাগিব। A4 আকাৰৰ কাগজ আপোনালোকে নিশ্চয় জানেই। জেৰক্স কৰিলে আপোনালোকৰ নৰ্মেল যি কাগজত জেৰক্স কৰি দিয়া হয় সেইটোৱে A4 চাইজ হয়, আপোনালোকে চাই ল'ব পাৰিব। পৰীক্ষাৰ্থীসকলে আপলোড কৰিবলগীয়া উত্তৰ বহীৰ সৰ্বোচ্চ ফাইলৰ আকাৰৰ প্ৰতিও মন দিয়া উচিত। পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ উত্তৰ বহী পৃষ্ঠাবোৰক স্কেন কৰি এটা মাত্ৰ PDF পৰ্টেবল ডকুমেণ্ট ফাইললৈ পৰিৱৰ্তিত কৰিব লাগিব। পৰীক্ষাৰ অন্তত তেওঁলোকে তৈয়াৰ কৰা PDF ফাইলটোক পৰীক্ষাৰ ৱেবছাইটত আপলোড কৰিব লাগিব। উত্তৰ বহী আপলোড কৰাৰ সুবিধা পৰীক্ষা আৰম্ভ হোৱাৰ আধা ঘণ্টাৰ পাছৰ পৰা পৰীক্ষা শেষ হোৱাৰ এঘণ্টাৰ পাছলৈকে উপলব্ধ। প্ৰশ্নকাকত ডাউনলোড। প্ৰতিটো OTB পৰীক্ষাৰ কাৰণে প্ৰশ্নকাকত পৰীক্ষা আৰম্ভ হোৱাৰ 30 মিনিট আগতে ডাউনলোডৰ কাৰণে উপলব্ধ হ'ব। উত্তৰ বহী আপলোড। পৰীক্ষাৰ্থীসকলে পৰীক্ষা আৰম্ভ হোৱাৰ 30 মিনিটৰ পাছৰ পৰা পৰীক্ষা শেষ হোৱাৰ এঘণ্টা পাছলৈকে উত্তৰ বহী আপলোড কৰিব পাৰিব। উদাহৰণস্বৰূপে, যদি পৰীক্ষাৰ সময়সীমা 9 বজাৰ পৰা 12 বজালৈকে হয়, তেন্তে প্ৰশ্নকাকতখন 4 বজাৰ পৰা 8 বজাত ডাউনলোডৰ কাৰণে উপলব্ধ হ'ব আৰু পৰীক্ষাৰ উত্তৰ বহী পৰীক্ষাৰ্থীসকলে 9:30 বজাৰ পৰা 1 বজালৈকে আপলোড কৰিব পাৰিব। আপলোডৰ ঊৰ্ধ্বসীমা। পৰীক্ষাৰ অন্তত পৰীক্ষাৰ্থীয়ে উত্তৰ বহীৰ পৃষ্ঠাবোৰ উপযুক্ত এপৰ যোগেদি কেনেকৈ কৰিব তাৰ কাৰণে নিৰ্দেশিকা চাওক। এটা PDF ফাইললৈ পৰিৱৰ্তিত কৰিব লাগিব। PDF ফাইলটোৰ আকাৰ 5 MBতকৈ বেছি হ'ব নোৱাৰিব। পৰীক্ষাৰ্থী এজনে এবাৰ PDF ফাইলটো আপলোড কৰাৰ পাছত দ্বিতীয়বাৰ আকৌ আপলোড কৰিব নোৱাৰিব। সেয়েহে এইটো অতিশয় গুৰুত্বপূৰ্ণ আৰু মন কৰিবলগীয়া কথা যে পৰীক্ষাৰ্থীজনে যাতে এই গোটেই প্ৰক্ৰিয়াটো আগতে অনুশীলন কৰে। উত্তৰ বহী স্কেন কৰি PDF ফাইললৈ পৰিৱৰ্তিত কৰাৰ গোটেই প্ৰক্ৰিয়াটোৰ বিশদ বিৱৰণ এই পৃষ্ঠাত দিয়া আছে। যদি কোনোৱে এই প্ৰক্ৰিয়াটো শুদ্ধভাৱে পালন কৰে, তেন্তে প্ৰতি 10খন A4 আকাৰৰ কাগজৰ কাৰণে তৈয়াৰ হোৱা PDF ফাইলৰ আকাৰ মাত্ৰ 2 MB মানহে হ'ব। কাজে প্ৰতিজন পৰীক্ষাৰ্থীয়ে এই প্ৰক্ৰিয়াটোৰ লগত নিজকে চিনাকি কৰি লোৱাটো বাঞ্ছনীয়। এই OTBE
2020 এই OTBE 2021 প্ৰশ্ন কাকতৰ মান অৰ্থাৎ মাৰ্কছ সেই বিষয়ৰ সাধাৰণ গতানুগতিক প্ৰশ্ন কাকতৰ মানৰ 70% হ'ব। উদাহৰণস্বৰূপে যদি কোনো এটা বিষয়ৰ গতানুগতিক প্ৰশ্ন কাকতৰ মান 100 হয় তেন্তে সেই বিষয়ৰ OTBE 2021 প্ৰশ্ন কাকতৰ মান হ'ব 70। কিন্তু পৰীক্ষাৰ্থীসকলে এইটো মন কৰা উচিত যে OTBE 2021 প্ৰশ্ন কাকতখনত সম্পূৰ্ণ পাঠ্য তালিকা প্ৰশ্ন থাকিব। এই OTBE পৰীক্ষাৰ প্ৰশ্ন কাকতত কিছুমান এনেকুৱা ধৰণৰ প্ৰশ্ন থাকিব যাৰ উত্তৰ লিখিবলৈ পৰীক্ষাৰ্থী এজনৰ বিষয়টোৰ ওপৰত যথোপযুক্ত উপলব্ধিৰ আৱশ্যক হ'ব। উত্তৰ বহী নমুনা এই পৰীক্ষাৰ এটা অন্যতম গুৰুত্বপূৰ্ণ কাৰ্য হ'ল পৰীক্ষাৰ উত্তৰ বহী তৈয়াৰ কৰা। এই ক্ষেত্ৰত এজন পৰীক্ষাৰ্থীয়ে অতি সাৱধানতাৰে গোটেই প্ৰক্ৰিয়াটোক মনোনিৱেশ কৰা উচিত পৰীক্ষাৰ্থীসকলৰ কাৰণে। সেয়েহে উদাহৰণমূলকভাৱে 10 পৃষ্ঠাৰ এখন উত্তৰ বহীৰ নমুনা তৈয়াৰ কৰা হৈছে। উত্তৰ বহীখনৰ এই নমুনা এই পৃষ্ঠাৰ পৰা ডাউনলোড কৰিব পাৰি। পৰীক্ষাৰ্থীসকলে এই নমুনামূলক উত্তৰ বহীখনো নিজৰ উত্তৰ বহী হিচাপে ব্যৱহাৰ কৰিব পাৰে। বিশদ নিয়মাৱলী আৰু নিৰ্দেশিকাসমূহ সকলো প্ৰশ্নৰ উত্তৰ পৰীক্ষাৰ্থীয়ে নিজৰ হাতেৰে A4 আকাৰৰ বগা কাগজত লিখিব লাগিব। উত্তৰ বহীৰ প্ৰথম পৃষ্ঠাত তলত দিয়া তথ্যখিনি থাকিব লাগিব। বিষয়ৰ নাম আৰু বিষয় সংকেত অৰ্থাৎ ছাবজেক্ট কোড, পঞ্জীয়ন নম্বৰ, ৰোল নম্বৰ, পৰীক্ষা কাকত সংকেত, পেপাৰ কোড। উত্তৰ বহীৰ সকলো পৃষ্ঠাত 1ৰ পৰা ক্ৰমান্বয়ে পৃষ্ঠাংক থাকিব লাগিব। নমুনা হিচাপে দিয়া উত্তৰ বহীখন ডাউনলোড কৰিবলৈ তলৰ চিত্ৰত ক্লিক কৰি এই বহীখনত 10 পৃষ্ঠা আছে। কোনো পৰীক্ষাৰ্থীয়ে উত্তৰ বহীৰ পৃষ্ঠাৰ সংখ্যা 10তকৈ বেছি বা কম হ'ব পাৰে, কিন্তু উত্তৰ বহীৰ PDF ফাইলৰ আকাৰ কোনো কাৰণতে 5 MBতকৈ বেছি হ'ব নোৱাৰিব। যদি PDF ফাইলৰ আকাৰ 5 MBতকৈ বেছি হয় পৰীক্ষাৰ্থীজনে ফাইলটো আপলোড কৰিব নোৱাৰিব। মই ইনষ্ট্ৰাকশ্যন গাইডলাইনখিনি ডেছক্ৰিপশ্যনত দি থৈ দিম, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব। আৰু এনেকুৱা ধৰণৰ নতুন নতুন গুৱাহাটী ইউনিভাৰ্চিটিৰ আপডেটৰ বাবে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।